लक्ष्मीकान्तं कमलनयनं योगिभिजङ्गमं वन्दे विष्णु भवभयहरणं ভরদাখার ভরাধি তোমার হয়ে আর তারপর দেখো খোয়া বিন করা ধরেছে দেবই শিক্ষে প্রকাশ করা তোমার বাবা প্রভু অধর্ম মহাভরাধি কপিসে আকাশ কপিসে সিংহদর কারা কি দল রূপালিকা ধর্মদল শুনলা কীর্ত হচ্ছে মনুষ্যর সিংহদর শিভারে লোক ধরেছে মনুষ্যর তেজর শ্বাস গতিকে প্রভু নিজ হাতে অস্ত্র ধরি রক্ষা করা তোমারে নিরাপদ প্রভু তোমারে নিরাপদ
জনাৰ্দন স্বৰ্গ মধ্য পাতালৰ তিনিভুৱন গুচাব সকলো নিজ ইচ্ছাৰে। চেতনা আদি মূল প্ৰকৃতিতে লীন হৈ যায় আৰু কল্পাৰম্ভত ময়ে সেইবিলাক সূচনা কৰে। অৱদানন্তি মাং বুঢ়া মাং চিন্তিত পৰম ভাৱম জানন্তু মম ভূতমনীশ্বৰম। মোৰ ৰূপম সমস্ত প্ৰাণীৰ স্ৰষ্টা মোক তুচ্ছ জ্ঞান আৰু নিজ মায়াৰ বলত মানুহৰ পৰিধাৰণ কৰি মোক সাধাৰণ বুলি ভাবে। সেই ব্যৰ্থ কৰ্ম আৰু অজ্ঞানী মূৰ্খজনে ৰাক্ষসী আসুৰী আৰু মোহিনীৰো ধাৰণ কৰে। নিজৰ মোৰ পৰম ভক্ত তেওঁ নিৰন্তৰ মোৰ নাম আৰু গুণৰ কীৰ্তি মোক পাবৰ কাৰণে মোক ধ্যানত যুক্ত হৈ বাৰে বাৰে মোক প্ৰণাম কৰি অনন্য ভক্তিৰে মোক উপাসনা কৰে। এই সময় যুগে যুগে অৱতাৰ ধাৰণ কৰি মোৰ ভক্তসকলক উদ্ধাৰ কৰে। অৱশ্য এতিয়া যুগময়াৰ একান্তই প্ৰয়োজন। যুগময়া